क'क्राझार जिल्लानि फकिराग्रामनि नामापारायाव दखरसे हाखौ लानानै मोननै हानजानि गेजेराव दावराव दावसि मोननै हानजानि गेजेराव बुलायनाय जाथाय जायो इएम अरुप कुमार डेनि सिगाङावनो जाथाय जानाय समाव इएम अरुप कुमार डेआ जाथाय थिलियावनो दंमोन। फकिराग्राम थाना सिंनि नामापारायाव हिन्दु सुबुंनि हाखौ मुसलमान हारिनि सुबुङा दखल खालामनो नाजानायनि अजद दिनै जाय हाखौ मिरु खालामनानै दावराव दावसि जादों बे हायाव हिन्दु हारिनि सुबुङा बेरा हैनो थांनाय समावनो गिख्रंथाव बुलायलायनाय जाथाया जायो। हाखौ लानो नाजानाय हानजाया आखायाव लावथि लानानै बेरा हैनो थांनाय हानजाखौ गाग्लोबो। बे मोननै हानजानि बुलायनाय जाथायाव परेश बर्मन, निपेन बर्मन, बिश्वजित बर्मन, सुकुनि बर्मन, नबकान्त बर्मन, सुशान्त बर्मन, परमेश्वर बर्मन, मन्टु दास, मिनति बर्मन, दिनेश्वरी बर्मन आरो बाबलु बर्मन मुंनि गासै 17 सुबुङा जखम जायो। उनाव जाथाय जायगायाव पुलिसनि हानजाया नुजाथि हैनानै जाथायनि बिथिङाव नायबिजिरनायखौ जागायो। নামাপাড়া আজি স্যার ওই যে মাটির কারণত মারপিট হয়েছে। মানে মাটি একজনে কিনছিল, কিনছে না বায়না করছে জানি না। তারপরে ওগুলো আর কি মানে গ্রামের মানুষে নিবে, মানে গ্রামের মানুষ হিন্দুর মাটি হিন্দুই নিবে এমন আর কি কিবা কিবি কইছে। মুই অত কিছু না জানাম। পরে আর কি চেকওয়ার দেওয়ার কারণত আর কি মানে বাসটা নিয়ে গেছে। তারপরে দেখুন পুরো একবারে হাঙ্গামা করিয়ে মানে আল্লাহ আকবার দিয়ে উমে দৌড়ি দৌড়ি করে যাওয়ার লাগছে। পরে মুই অমনে দৌড়ি গেছিলাম, যাওয়ার পরে দেখুন মোর দেউতাক ধরছে সবাই মিলি। ধরার পরে মুই যে আর কি আটকাইছিলাম, মোর ওই যে মানে এটাই ডাং লাগছে রড দিয়ে, আরও পিটি ঠিটি লাগছে, আর মোর হাজবেন্ডেরও লাগছে লাঠি বা রড আর খন্তা লই আহিছে। হ্যাঁ সকালে চিনে পাই স্যার। চৈরে মকবুল, বারিশ, নসাদ, তারপরে হল সুরমেন, তারপর আজাদ, ফরজ, ওগুলো আয়নাল, গাঁওতে সব গাঁওতে বাড়ি। আরো বাহিরের পরা মেলা আছে হইলে মানে আমার জানি না যে অত মানুষ ওটা ইমে আসিল, মানে ইমে ভাবছে যে আমার কয়েকজনে গেছিল, ভাবে নেই এত মানুষ ইমে জোড়া হয়ে থাকবে। পরে আচমকা আসিয়ে পুরে হাঙ্গামা, হ্যাঁ পুরে হাঙ্গামা মানে কি হবে বোধহয় 15-20 জনে হবে হৈ আছে। তার মানে এজন মানুহে এইটো মাটি বন্দোবস্ত কৰিছে 2 লাখ টাকাত। মানে সিহঁতে মানে উপৰঞ্চি যাই মানে মালিকক টাকা মানে দি মানে বায়নাপত্ৰ কৰিছে। তাই সেইটো মাটি নিয়ে কেঁচাল হৈ আছে। তাৰ ভিতৰত আমরা ৰাইজে সেই মাটিটো কিনি ল'ম বুলি খুজিছোঁ। মানে ৰাইজক দুখীয়া মানুহ বহুত আছে আমাৰ নামাপাৰা গাঁৱৰ অঞ্চলত। সেইটো মানে কৈছোঁ বোলে আমাৰ গাঁৱৰ মানুহ দুখীয়া মানুহ আছে, আমাৰ নদী এইটো ভাঙি লৈ আছে, বাৰী কৰা মাটি নাই, তা আমাক অলপমান এইফালৰ পৰা মাটি দিলে আমি বাৰী টাৰী কৰি থাকিম বুলি কৈছোঁ। বোলে এইটো মাটি আমি কিনি ল'ম বুলি খুজিছোঁ। তাই এইটো মানে মালিকৰ লগত জয় বন্দোবস্ত কৰিছে না নাই কৰিছে সেইটো আমি নাজানো। তা মাটি লৈ আজি কেঁচাল লাগিছে। তা আমাক মানে রাইজে থাকিয়ে আমরা এইটো সিদ্ধান্ত লৈছোঁ বোলে আমি বাছৰ মানে কি লৈ মানে ঘিৰি ল'ম, এইটো আর কি সিদ্ধান্ত লৈছোঁ। মানে বাছৰ কিটো লৈ যাওয়ার অৱস্থাতে সিহঁতে কমেও 15-20 জন মানুহ নাটি ঠাঙা লৈ আহিছে। আহিয়ে মাৰপিট আৰম্ভ কৰিছে। ইয়াতে 2 জন মানুহক মাৰপিট কৰি ফেলাই দিছে। মানে যিবিলাক মানুহ আগুৱাই গৈছে সেইবিলাকো মাৰপিট কৰিয়ে ফাটাই দিছে। আৰু বহুত মানে মহিলাও গৈছে, মহিলাকো মাৰপিট কৰিছে। ৰাইজকে মাৰিছে। এইটো আমি ৰাইজত থাকিয়ে গৈছোঁ ছাৰ, অকলে যোৱা নাই। এইটো আমি এইবিলাক হওক ৰাইজেৰে মানুহ। ইয়াত কয়জন আহিছোঁ আৰু মানে 2-1 জন মাৰপিট খাইছে, ওগুলোহাতো অলপমান খাইছে, ওবিলাক অহা নাই বোধহয় মনে হয়, এইটো মই নাজানো। কিন্তু মোক তাতে মানে এইটো মোৰ ডাঙৰ ভাইক মাৰিব গৈছে, মোৰ বেটাক মাৰিব গৈছে, মই তাতে গৈছোঁ। মানে দূৰৰ পৰা আহিয়ে মোক মাৰি দিছে। মাটি লৈ ঘটনাটো ঘটিছে। মই বজাৰৰ পৰা গৈ আছোঁ। যোৱাৰ পিছত মই এই মাৰামাৰি যেতিয়া আৰম্ভ হৈছে মই জাষ্ট তাত উপস্থিত হৈছোঁ। মই চিটিলা VCDCৰ মেম্বাৰ হয়। তাত উপস্থিত হোৱাৰ লগে লগে
ইহঁতে পূৰা মাৰামাৰি কৰি আছে। মই খালি জাষ্ট এটা ভিডিঅ' কৰিব লৈছোঁ আৰু সেই ইভিনৰ পৰা আহি বাৰিছ নামৰ ল'ৰাটোৱে মোৰ ইয়াত পূৰা মাৰিছে মোৰ হাতটো বাহেৰে মাৰিছে। এতিয়া মই হাতটো লৰাব পৰা নাই, এনেকুৱা হৈছে। মানুহ 20-25জন হ'ব। 20-25জনে কম বেছি জখম হৈছে, 10-12জন বেছিকৈ জখম হৈছে।